আহিছোঁ। ইয়াত চাওকচোন ডিফুৰ কি ধুনীয়া এখন গেট, ডিফুৰ মেডিকেল কলেজত সোমোৱা এখন এণ্ট্ৰেঞ্চৰ গেট, ইমান ধুনীয়া লাগিছে। আৰু এতিয়া মই আপোনালোকক দেখাম ডিফুৰ মেইন টাউনখন। এতিয়া মই গাড়ী লগালোঁ, এতিয়া চলাব লৈছোঁ আৰু। এতিয়া ডিফু মেইন চিটিৰ মাজেৰে গৈ আছোঁ। মোৰ বাওঁহাতে এয়াৰপোৰ্ট। চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে, দেখিলো তোমাকে মই দেহতে থাকিলে জুই, আবেশে আবেশে ৰৈ নাথাকো বাৰু। ডিফু ডেপুটি কমিশনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অফিচ। বহুত ধুনীয়া ঠাই দেই, আহিব আপোনালোকে ডিফু এক্সপ্ল'ৰ কৰিব। মই বৰ্তমান আহি আছোঁ লামডিঙৰ পৰা। লামডিঙৰ ৰাস্তাটো ইমান এটা ভিডিঅ' নকৰিলোঁ আৰু, ৰাস্তাটো অলপ খলাবমা ৰাস্তা বেছি আছিলে, সেইকাৰণে ইমান ভিডিঅ' কৰা নহ'লে। ডিফু মিউনিচিপাল বৰ্ড, এখন ফুটব্ৰিজ আছে, ফুটব্ৰিজৰ তলেদি গৈ আছোঁ।